বোৱাৰীক খাওৱাৰ অমূল্য উপহাৰ। ৰাধিকাই দেউতাকক ফোন কৰিলে, হেল্ল' দেউতা, তুমি আৰু সেইখন ঘৰত অকলে থাকিব নালাগে। আজি তোমাৰ কিবা এটা হোৱা হ'লে মই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। যি নহওক, দীপাৱলী আহিবলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। অকলে কেনেকৈ দীপাৱলী উদযাপন কৰিবা? ইয়াত সকলোৰে লগত ভাল লাগিব। মই তোমাৰ জোৱাই প্ৰণৱক কৈছোঁ, তুমি তেওঁৰ লগত আহি যোৱা। তোমাৰ নাতি ৰিয়াৰ স্বাস্থ্য ভাল হ'লে মই নিজেই গ'লোহেঁতেন। ৰাধিকাৰ দেউতাক বদনে ক'লে, তুমি জোৱাইক এনেই অসুবিধা দিলা, মই ইয়াত ভালেই আছোঁ। ৰাধিকাই ক'লে, দেউতা, এতিয়া মই একো নুশুনো, তুমি আমাৰ লগত থাকিবা, মই তোমাৰ বাবে অপেক্ষা কৰিম। ৰাধিকাই ফোনটো কাটি দি শাহুৱেকক ক'লে, মা, মই ঠিকেই কৈছোঁনে? শাহুৱেকে ক'লে, যদি মাক দেউতাক ল'ৰা ছোৱালীৰ লগত নাথাকে তেন্তে ক'লৈ যাব? মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল ৰাধিকা। ৰাধিকাৰ মাকৰ মৃত্যুৰ পিছত দেউতাক অকলশৰীয়া হৈ পৰে। এদিন চিৰিৰে নামি আহি থাকোঁতে দেউতাকৰ ভৰিখন পিছলি গ'ল যদিও পৰি যোৱাৰ পৰা ৰক্ষা পৰিল। সেইবাবে ৰাধিকাৰ চিন্তা হ'ল আৰু তাই দেউতাকক শহুৰ শাহুৰ ঘৰলৈ লৈ আহিবলৈ প্ৰণৱক পঠাই দিলে। তাই দেউতাকৰ বাবে অপেক্ষা কৰি থাকিল। দিনটো তাইৰ মনোযোগ দুৱাৰখন আৰু ফোনটোত নিবদ্ধ হৈ আছিল। তাইৰ দেউতাক কেতিয়া আহিব? ৰাধিকাই বাৰে বাৰে ফোন কৰি আছিল যদিও কোনেও ফোনটো ৰিচিভ কৰা নাছিল। কেতিয়াবা মনত অশুভ চিন্তাবোৰ আহিছিল, কেতিয়াবা মনটোৱে কৈছিল, নাই, সকলো ঠিকেই আছে। ৰাধিকাৰ মুখত স্পষ্টকৈ দেখা গৈছিল ভয় আৰু অস্থিৰতা। ৰাধিকাৰ শাহুৱেকে তাইক সান্তনা দি ক'লে, চিন্তা নকৰিবা বোৱাৰী, সিহঁত অলপ পিছত আহিব। তেনেতে দুৱাৰৰ ঘণ্টা বাজি উঠিল। ৰাধিকা চোফাৰ পৰা উঠি দুৱাৰখন খুলিবলৈ দৌৰি গ'ল। দুৱাৰ খুলি দেখিলে যে অকল প্ৰণৱে আহিছে। তাই সুধিলে, দেউতা ক'ত? প্ৰণৱে ক'লে, প্ৰথমে মোক ঘৰৰ ভিতৰলৈ যাবলৈ দিয়া। হয়, আহা বুলি কৈ ৰাধিকাই আকৌ সুধিলে, ক'ত আছে দেউতা? প্ৰণৱে ক'লে, দেউতা য'ত থাকিব লাগে তাতেই আছে। ৰাধিকাই খঙেৰে ক'লে, তাৰমানে তুমি দেউতাক বৃদ্ধাশ্ৰমত থৈ আহিলা? প্ৰণৱে উত্তৰ দিলে, তুমি বুজি নোপোৱা কথা তোমাৰ দেউতাই বুজি পালে আৰু আশ্ৰমলৈ যাবলৈ সাজু হ'ল। ৰাধিকাই ক'লে, প্ৰণৱ, তুমি পাগল হৈছা। মই তোমাক কৈছিলোঁ যে দেউতাৰ লগত বৃদ্ধাশ্ৰমৰ কথা নাপাতিবা। প্ৰণৱে ক'লে, দেউতাৰ ঠাইত তোমাৰ মা হ'লে মই তেওঁক একেলগে ৰাখিবলৈ এবাৰ ভাবিলোহেঁতেন, কিন্তু তোমাৰ দেউতাক মই আমাৰ লগত ৰাখিব নোৱাৰোঁ, কাৰণ তেতিয়া মাৰ অসুবিধা হ'ব। ৰাধিকাই ক'লে, তোমাৰ কাৰণে তোমাৰ মা সকলো আৰু মোৰ দেউতা একো নহয়। ক্ষমা কৰিবা, তোমাৰ বাবে যেনেকৈ মাৰ সুখ প্ৰথমে গুৰুত্বপূৰ্ণ, ঠিক সেইদৰে মোৰ বাবে দেউতাৰ সুখো গুৰুত্বপূৰ্ণ। মই গুচি যাম আৰু দেউতাৰ লগত থাকিম। ঠিক তেতিয়াই ৰাধিকাৰ ফোনটো বাজি উঠিল। ৰাধিকাই দেখিলে সেইটো দেউতাকৰ ফোন। তেওঁ ৰাধিকাক ক'লে, হেল্ল' ৰাধিকা, তুমি চিন্তা নকৰিবা, মই ইয়াত ভালেই আছোঁ। তুমি নিজৰ আৰু নাতিনীজনীৰ যত্ন লোৱা। ৰাধিকাই ক'লে, নহয় দেউতা, তুমি তাত থাকিব নোৱাৰা, মই তোমাক আনিবলৈ গৈ আছোঁ। তাই চকুলো মুচি ফোনটো থৈ দিলে। ৰাধিকাৰ শাহুৱেকে মনে মনে এই সকলোবোৰ চাই আছিল আৰু শুনি আছিল। পিছদিনা ৰাধিকাই দুখমনেৰে দীপাৱলীৰ বাবে চাফাই কামত ব্যস্ত আছিল। তাই ভাবি আছিল যে তাই যদি ল'ৰা হ'লহেঁতেন তেন্তে দেউতাকৰ লগত এনেকুৱা কেতিয়াও নহ'লহেঁতেন। সেই সময়তে সিহঁতৰ 4 বছৰীয়া ছোৱালীজনীয়ে অবিৰতভাৱে কান্দি আছিল। ৰাধিকাৰ শাহুৱেকৰ সন্মুখতে ছোৱালীজনীয়ে কান্দি থকাৰ পিছতো তেওঁ তাইক কোলাত তুলি লোৱা নাছিল। প্ৰণৱে ছোৱালীজনীক কোলাত তুলি লৈ ক'লে, মা, ৰিয়াক তুমি কিয় লোৱা নাছিলা? প্ৰণৱৰ মাকে ক'লে, তোৰ দ্বিতীয় সন্তানটি যদি ল'ৰা হয় তেতিয়াহে মই তেওঁক কোলাত লৈ যাম। প্ৰণৱে খঙত ক'লে, মা, আজি তুমি কেনেকুৱা কথা কৈছা? প্ৰণৱৰ মাকে ক'লে, ছোৱালীয়ে কৰিব নোৱাৰা কাম কি আছে?
পৃথিৱীৰ মানুহবোৰে চন্দ্ৰলোক পালে আৰু তুমি এতিয়াও সেই পুৰণি মানসিকতাত আছা। আজি কোনো প্ৰতিযোগিতাত কন্যা সন্তান পুত্ৰতকৈ কম নহয়। এজনী ছোৱালীয়ে পুত্ৰৰ সমানে কাম কৰিব পাৰে। এয়া আজিৰ যুগৰ বাস্তৱ। আপোনাৰ চিন্তাধাৰা আগতে এনেকুৱা নাছিল। হয়তো ছোৱালীয়ে সকলো কৰিব পাৰে, কিন্তু বুঢ়া দেউতাকক পোহপাল দিব নোৱাৰে, জীয়াই থাকিবলৈ চালি এখন দিব নোৱাৰে। মই নিবিচাৰোঁ ইমান আদৰ সাদৰ কৰি ডাঙৰ দীঘল কৰা মোৰ ল'ৰাটো বৃদ্ধকালত বৃদ্ধাশ্ৰমত থাকক। তুমি তোমাৰ ছোৱালীৰ কান্দন শুনিছিলা, কিন্তু তুমি আনজনী ছোৱালীৰ কান্দনত চুকি মতি থাকিলা। প্ৰণৱে মূৰদুৱাই ক'লে, কিন্তু মা, মই তোমাৰ সুবিধাৰ বাবে এই কামটো কৰিলোঁ। প্ৰণৱৰ মাকে পুনৰ ক'লে, এই বিষয়ে মোক সুধিব লাগে বুলি এবাৰো নাভাবিলা। তেওঁলোক থকাৰ বাবে মোৰ কি অসুবিধা হ'ব? ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ বয়সত মাক দেউতাকক সহায় নকৰে, তেন্তে কোনে কৰিব? বিয়ৈ ইয়াত থকাত মোৰ কোনো অসুবিধা নাই। বিয়ৈ ইয়াত সৰু বৰ কামবোৰ কৰিলেহেঁতেন। তেওঁ বুঢ়া হৈছে, কিন্তু অসহায় নহয়। পৰিয়াল থকাৰ পিছতো তুমি তেওঁক অকলে এৰি থৈ আহিলা। অলপ ভাবি চোৱাচোন, আজি যদি তুমি তেওঁৰ ঠাইত থাকিলাহেঁতেন, তেন্তে তোমাৰ কেনে লাগিলহেঁতেন? যদি ল'ৰাৰ মাক দেউতাকে ল'ৰাৰ লগত থাকিব পাৰে, তেন্তে ছোৱালীৰ দেউতাকে ছোৱালীৰ লগত কিয় থাকিব নোৱাৰে? দীপাৱলীৰ দিনটোতে ৰামে বনবাসৰ অন্তত অযোধ্যালৈ উভতি আহিছিল, আৰু তুমি সেই দিনটোত বিয়ৈক আন্ধাৰত এৰি থৈ আহিলা। প্ৰণৱে ক'লে, মা, তুমি একেবাৰে ঠিক কথাকে কৈছা। মই এই দৃষ্টিকোণৰ পৰা কথাটো ভবা নাছিলোঁ। সি লগে লগে নিজৰ গাড়ীখন উলিয়াই আনিলে আৰু ৰাধিকাক ক'লে, ৰাধিকা, ব'লা, দেউতাক লৈ আহোঁ। গোটেই পৰিয়ালটোৰ সৈতে প্ৰণৱ বৃদ্ধাশ্ৰম পালেগৈ। আটাই দেখিলে যে ৰাধিকাৰ দেউতাকে অকলে চকী এখনত বহি গছ গছনিবোৰ চাই আছে। প্ৰণৱৰ মাকে দৌৰি গৈ তেওঁক সাৱটি ধৰিলে। প্ৰণৱে নিজৰ আচৰণৰ বাবে ক্ষমা খুজিলে আৰু শহুৰেকক ঘৰলৈ আহিবলৈ ক'লে। শহুৰেকে ক'লে, মই ইয়াত ভালেই আছোঁ আৰু আৰামত আছোঁ, তোমালোকে চিন্তা কৰিব নালাগে। অৱশেষত সকলোৱে লগ লাগি তেওঁক ঘৰলৈ লৈ আহিল। ৰাধিকাই শাহুৱেকক ধন্যবাদ দি ক'লে, মা, আপুনি মোক এটা অমূল্য দীপাৱলী উপহাৰ দিলে। আপোনাৰ ওচৰত মই চিৰদিনৰ বাবে ঋণী হৈ থাকিম। ধন্যবাদ।